আমার 15 জন এমসিএলএ আছে এই সমষ্টি 15 জন 16 জন এমসিএলএ আছে আৰু লগতে কিমান আছে 32 জন আমাৰ টিসিএলসিসি চেয়ারম্যান আছে কিমান জন আছে ইয়াতে টিসিএলসিসি চেয়ারম্যান ভাইস চেয়ারম্যান অলপ থিয় দিয়কচোন কিমান জন আছে চাওঁ টিসিএলসিসি চেয়ারম্যান ভাইস চেয়ারম্যান মই বেছি কোৱা নাই বেছি পিছত কম বহুত কম আছে বিটিআৰ অঞ্চলৰ অসমৰ ৰাইজে বা ভাৰতবৰ্ষৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ কাৰণে এটা শক্তিশালী চৰকাৰ কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈ গৈছে গতিকে বিটিআৰ অঞ্চলটো উন্নয়ন হ'ব লাগে বিটিআৰ অঞ্চলত দীৰ্ঘদিনৰ পিছত স্থায়ী শান্তি আহিছে এই শান্তিটো চিৰযুগমীয়া কৰিব লাগে ইয়াত এটা ভাল গণতান্ত্ৰিক বাতাবৰণ আমি পাবলৈ সক্ষম হৈছোঁ সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মাজত সমন্বয় এটা পাবলৈ সক্ষম হৈছোঁ আৰু ইটো 2020 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি এটা শান্তি চুক্তি হৈছে ইয়াৰ পিছত আমি এইখিনি পাবলৈ সক্ষম হৈছোঁ গতিকে দশকৰ পৰা দশক ধৰি বঞ্চিত হৈ থকা নেগলেক্টেড হৈ থকা এই অঞ্চলটো আজি বহুত পৰিৱৰ্তন আমি দেখিবলৈ পাইছোঁ আৰু এই পৰিৱেশটো কোনো কাৰণত বিটিআৰ অঞ্চলৰ ৰাইজে হেৰাব নিবিচাৰে সেইকাৰণে আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজে নিশ্চয় ইতিমধ্যে সিদ্ধান্ত লৈছে যে দুটা সমষ্টি আমাৰ দৰং ওদালগুৰি আৰু কোকৰাঝাৰ দুইটা সমষ্টিতে আমাৰ লকসভাৰ যিটো কেণ্ডিডেট হ'ব বিপুল ভোটত বিজয়ী হ'ব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৃতীয় যিটো চৰকাৰ হ'ব ইয়াত সকলো ধৰণৰ যোগদান তেখেতসকলে গৈ পেলাই দিল্লীত দিব আজিতো মূলতঃ যি দলীয় সভা দুটা দলৰ মাজত হৈছে এই ক্ষেত্ৰত আপোনালোকৰ কিবা অভিযোগ আজি পাইছে নেকি নাই অভাৱ অভিযোগ একো নাই অলপ আগতে মন্ত্ৰী ডাঙৰীয়াই কৈছে ব্যক্তিগতভাৱে পোৱা নোপোৱা কিবা কিবি এজন দুজনৰ থাকে কিন্তু যদি সাময়িকভাৱে চাবলৈ যায় আমাৰ মাজত তেনেকুৱা সমস্যা একো নাই আৰু দেখিবলৈ পাব যে যেতিয়া নিৰ্বাচন প্ৰচাৰ আৰম্ভ হৈ যাব তেতিয়া সবে একেলগে কাম কৰিব আৰু সকলো সংকল্প ইতিমধ্যে লৈছে কাৰণ যোৱা বছৰবিলাকত যিবিলাক কাম কৰিছে বিকশিত ভাৰত যাত্ৰা আমি সকলো অংশগ্ৰহণ কৰিলোঁ কলহ যাত্ৰা হৈ গ'ল বিভিন্ন কাম হৈ আছে একেলগে সবে কৰি আছে খালি এতিয়া নিজৰ নিজৰ দলৰ কথাটো সকলো চিন্তা কৰে ইউপিপিএলে কৰিব বিজেপিও কৰিব কিন্তু এই যে আমি একেলগে নিৰ্বাচন খেলিম এইটো আমাৰ দলৰে যিহেতু সিদ্ধান্ত ইয়াত আমাৰ কোনোবা কৰ্মকৰ্তা কাৰ্যকৰ্তাই বিপৰীত মানে কিবা এটা ষ্টেণ্ড ল'ব সেইটো কোনোদিনেই হ'ব নোৱাৰে এইবাৰ আপুনি কিমান আশাবাদী যিহেতু তাত হীৰাহৰণীয়া দীৰ্ঘসময় ধৰি আছে এইবাৰ আশাবাদী নহয় আমি বহুত ভোটত জয় হৈ আছোঁ এইবাৰ মানে আপুনি সকলো দিশৰ পৰা কেলকুলেশ্যনটো কৰক বিজেপি ইউপিপিএল বিটিআৰত চৰকাৰ গঠন কৰাৰ পিছত যিখিনি পৰিৱেশ ৰাইজে পাইছে আপুনি কোকৰাঝাৰলৈ গৈ কাকবা ইণ্টাৰভিউ ল'লে দেখা পাব বহুত সাংবাদিকবিলাক কোকৰাঝাৰলৈ গৈছে আৰু এটা টাৰ্গেট লৈ গৈছে যে লোকসভাৰ কাৰণে এটা ষ্টৰী নিৰ্মাণ কৰিম যেতিয়া তেখেতসকলে যাই পেলাই 10 জনক সোধে যে আমি আমাৰ ওপৰত কিবা এটা কথা সোধে সব পজিটিভ কথাই পায় পিছত ঘূৰি আহি মোৰ ইণ্টাৰভিউ লয় যে মোৰ ইণ্টাৰভিউ লৈ পেলাই কয় যে আমি অমুক গাঁৱত গৈছিলোঁ ৰাইজে কৈছে এটলিষ্ট সকলো সন্তুষ্ট পাইছে যে ইয়াত শান্তি আহিছে নিৰাপত্তা আহিছে তেতিয়া এইটোৱেই কথা আমাৰ উদ্দেশ্য এইটোৱেই আছিলে চৰকাৰ গঠন কৰাৰ আমাৰ মূল উদ্দেশ্য আছিলে শান্তি প্ৰতিষ্ঠা কৰা সকলো নিৰাপত্তা প্ৰদান কৰা সমন্বয় কৰা আৰু যা গণতান্ত্ৰিক বাতাবৰণ আনিব লাগে যিটো আগত নাছিলে আজিতো ছ'চিয়েল মিডিয়াত আমাক বহুত কথা ক'ব পাৰে ওদালগুৰিৰ পৰা কৰবা পৰা হোৱা কথা নোহোৱা কথা বহুত কথা ক'ব পাৰে আগততো এনেকৈ ক'লে উঠাই নিয়া হৈছিলে আগৰ চৰকাৰখনৰ সময়ত কোকৰাঝাৰত সাংবাদিকক হত্যা কৰা হৈছিলে প্ৰফেচাৰক হত্যা কৰা হৈছিলে আগৰ সময়ত সো আজি সেই পৰিৱেশ বিটিআৰত নাই ইয়াতকৈ আৰু ডাঙৰ পৰিৱৰ্তন আৰু কি পাব তো তেনেকুৱা পৰিৱৰ্তন আহি গৈছে উন্নয়নটোতো স্বাধীনতাৰ ৭৫ বছৰত যিখিনি উন্নয়ন হোৱা নাই এইটো আমি একদিনত কৰা কথা নহয় কিন্তু বহুত উন্নয়ন আজি হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমানখিনি স্কিম আমাক দিছে আমাৰ এমএলএ এমপি মন্ত্ৰী সবে ইমান এক্টিভ হৈছে আজি আপুনি গম পায় যে কৰ্ম সংস্কৃতিটো যেনেকৈ ৰাজনীতি ক্ষেত্ৰখনত বা সামাজিক ক্ষেত্ৰখনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ আনিছে ইয়াক লৈ পেলাই আমি সকলো নিশ্চিত অসমখন যে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হ'ব আৰু তাত বিটিআৰ অঞ্চলৰো এটা ভাল স্থান থাকিব এইটো আমি নিশ্চিত যেনেকৈ নিৰ্বাচনলৈকে মাত্ৰ বেছি দিন নাই আৰু আছে আজি প্ৰথম ওদালগুৰিত হয় আপুনি এখন যৌথ সভা আৰু স্বয়ং ইউপিপিএলৰ সভাপতি বিটিচিৰ চিফ আপুনি আছে ষ্টেণ্ডিং যিখন এমপি আছে আৰু অসম চৰকাৰৰ কেবিনেট বিজেপিৰ কেবিনেট মন্ত্ৰীগৰাকী আছে এই ওদালগুৰিত এই আজি যিখন যৌথ সভা এই যৌথ সভাখনে আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে ৰণসিঙা নেকি নাই ৰণসিংহাটো বজোৱাৰ দৰকাৰেই নাই মানে এই নিৰ্বাচনত বিশেষকৈ এইটো নিৰ্বাচন যিটো আছে
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে যি কাম কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অৰুণোদয় আমাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰা যিবিলাক কামবিলাক কৰিলে ৰেচন কাৰ্ড দিলে ইতিমধ্যে বহুতখিনি কাম হৈ গ'ল আৰু ইয়াত ৰণসিংহা বজোৱাৰ কোনো দৰকাৰেই নাই ৰণসিংহাটো বজাব লাগিব যেতিয়া শত্ৰুৰ পক্ষটো শক্তিশালী হ'ব বুজিছেনে দুটা মহ যেতিয়া যুঁজ কৰে দুটা মহে যদি শক্তিশালী তেতিয়া চবে পিছৰ ফালে একটা পজিশ্যন লৈ দৌৰি আহি মানে এইটো মানে কিবা কৰে এটাক কৰে কিন্তু ইয়াতো আগৰ ফালে একোৱেই নাই যেনে নৰ্মেল কৰ্চত নৰ্মেল স্পীডত গৈ থাকিলেও সেইটো জিকি যায় খালি আমি মিটিংটো কৰিছোঁ যে আমাৰ এটা চিন্তা আছে কি আমাৰ ইমান ভাল পৰিৱেশ দৰং ওদালগুৰি সমষ্টিত গতিকে আমি এটা অভিলেখ সৃষ্টি কৰি ভোট পাব লাগে ইয়াৰ কাৰণে আমি অলপ সজাগ হৈছোঁ সকলো এটা দায়িত্ব লৈছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ কাৰণে ইমান কৰিছে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কাৰণে ইমান কৰিছে যদি আমিও চবে অলপ কষ্ট কৰি এই সমষ্টিটো এনেকুৱা ভাল সমষ্টি জিকি পেলাই এটা অভিলেখ সৃষ্টি কৰি পেলাই আমি তেখেতসকলক উচৰ্গা দিব বিচাৰিছোঁ জইন অপাৰেশ্যন